পাহাৰৰ কাষত এখন গাঁৱত কমল নামৰ এজন মানুহ আছিল। তেওঁ ল'ৰাটো বৰ উৎপতীয়া আছিল। ল'ৰাটোৰ নাম আছিল কণ। তাৰ উৎপাতত বাপেকটো অকণমানো শান্তি নাইকিয়া হৈছিল। তাৰ দুষ্টামিবোৰৰ কথা মাজে মাজে গাঁৱৰ মানুহে আহিও বাপেকক লগাইছিল। বাপেকে তাক বুজায়, সি ক'ত শুনিব বাপেকৰ কথা। দিনে দিনে তাৰ দুষ্টামিবোৰ বেছি হৈহে গৈ আছিল। কিন্তু বাপেকে কোৱা কাম সি নকৰোঁ বুলি কোৱা নাছিল। কিন্তু এদিন বোপাইটো যাচোন গৰুকেইটা চৰি আছে নে চাই গৈ। সাৱধানে যাবি আকৌ, বাৰীত বাঘ ওলাইছে বুলি কোৱা শুনিছোঁ। বাঘ ওলাইছে? ক'ত বাঘ ওলাইছে? এনেই নকবি যা। বাঘ ওলাইছে, বাঘলৈ কোনোবাই ভয়হে কৰে যেনিবা। কি বাঘ আকৌ? বাঘ মোৰ লগত দৌৰিবহে পাৰিব। কেনেকুৱা দৌৰিম মই? বাঘে মোৰ লগত দৌৰিব পাৰিব? বাঘ তই যে ক কথা পিতাই, বাঘ বাৰু মোৰ লগত দৌৰিব পাৰিবনে? মই এই গ'লো হেৰৌ দৌৰিছ কেলে? লাহে লাহে যা, লাহে লাহে যা কৈছোঁ নাই, লাহে লাহে যা। হৈ দেখিছ নহয় পৰিবিগৈ। হেৰৌ পৰিবিগৈ, কথা এটা ক'লে নুশুন। ঐ আধা বাটৰ পৰা আকৌ উভতি আহি এনেই নকবি চৰি আছে বুলি, টিকা ফালিম। হেৰৌ পিতাই কি ক'লে শুনিছ নহয়? বাৰীত বোলে বাঘ ওলাইছে। তহঁতি সাৱধানে থাকিবি আকৌ, নহ'লে বাৰীত বাঘ ওলাইছে। বাপেকে পিতাইক ভয়কে খুৱাওঁ। বাঘ পিতাই, বাঘ বাঘ অ' বাঘ, পিতাই বাঘ, বাঘ অ' বাঘ, পিতাই বাঘে খালে অ', বাঘ ওলাইছে, বাঘ কোন ক'ত আছে? বাঘ বাঘ ক'ত? হেৰৌ মানুহক তই এনেকে মিছা কথা ক'ব পাৰ? বাঘ, হা বাঘৰ কথা ক। বাঘ অ' পিতাই বাঘ। হৈ দিছা তোৰ বেক চাইডে চা, হৈ দিওঁ। কণৰ ওপৰত বাপেকৰ বহুত খং উঠিল। তাক বহুত বুজালে, কিন্তু পাছদিনা আকৌ যাচোন যা, গৰুকেইটা চৰি আছে নে চাই আগৈ। ঠিক আছে পিতাই, মই এই গ'লো এই আহিলোঁ। কালি বাঘৰ কথা কওঁতে পিতাই যেনেকৈ দৌৰি আহিছিলে। অ' পিতাই বাঘ অ', পিতাই বাঘ ওলাইছে। পিতাই ক'ত আছ শুনিছনে? অ' আমাৰ গৰু বাঘে খালে। অ' পিতাই বাঘ, বাঘ অ' পিতাই বাঘ। সৰু ল'ৰাটো বাৰীখনত অকলে থৈ আহিছে। আপোনাকতো মই হাগে দিছিলোঁ, সোনকালে যাওক, মই গাঁৱৰ মানুহক খবৰ দিমগৈ। বাঘ, বাঘ তোক মই কালি কৈছিলোঁ নাই, তোৰ পৰা মোৰ জীৱনটো শান্তি নোহোৱা হৈ গৈছে। অকল ফাঁকি কথা কৈ থাক। হেৰৌ বাঘ চাক একো নাই, ইয়াৰ মূৰতহে মাল নাইকিয়া হ'ল। বাঘ বোলে, দেখিছানে দিন দুপৰতে কেনেকুৱা মিছা কথা কয়। তাৰ পৰা মোৰ জীৱনটোত শান্তি নাইকিয়া হৈছে। কালি সেইবোৰ কৰিছে, আজি আকৌ এয়া। মই তোক কালি কৈছিলোঁ নাই, মানুহে মিছা কথা ক'লে বিপদত পৰিব লগা হ'ব। হা কথা এটা ক'লে নুশুন, বৈ ঘৰলৈ বৈ, আজি তোক মই বৈ। আৰু কণে পাছদিনাও তেনেকৈ বাঘ বাঘ বুলি কৈ ফাঁকি কথা ক'লে। বাপেকৰ বহুত খং উঠিল, তাক মৰিয়ালেও। আৰু সি ক'লে, মই আজিৰ পৰা পিতাই এনেকুৱা কাম নকৰোঁ। কিন্তু পিছদিনা সি সঁচাকৈয়ে, অ' পিতাই মই গৰুকেইটা চাই আহোঁ দেই। অ' পিতাই বাঘে গৰু খালে, অ' পিতাই বাঘে গৰু খালে, পিতাই বাঘে গৰু খালে, অ' পিতাই, পিতাই অ' ক'ত আছ? আমাৰ গৰু বাঘে খালে, পিতাই গৰু বাঘে খালে, মাৰণ অ' লাগে পিতাই গৰু, মাৰণ, হা আকৌ লাগিলি অ'। পিতাই অ' বাঘে গৰু খালে, বাঘে গৰু খালে, তোক ইমান চিঞৰি আছোঁ, তই শুনা নাই? বাঘে গোটেইকেইটা গৰু খালে আমাৰ। মাৰণহে দিম যা, এই যা মাৰণ লাগে তোক, এনেই নকবি যা। গৰু খালে? মোৰে শপত পিতাই, আমাৰ ঘৰৰ গোটেইকেইটা গৰু বাঘে খাই আছে। বাপেকে গৈ দেখে সিহঁতে ঘৰৰ
গোটেইকেইটা গৰু বাঘে খাই আছে। তেতিয়া বাপেকে তাক কানি কানি কয়, এই গৰুকেইটাৰ পৰাই ঘৰখন চলাই আছিলোঁ। পিতাই মই তোক কৈছিলোঁ নহয় গৰু বাঘে খালে বুলি, তইহে শুনা নাছিলি। দেখিলানে কণ কিমান বিপদত পৰিল মিছা কথা কোৱাৰ কাৰণে। ককা তুমি মোক কেলা তামোল কাটিবলৈ দিয়াৰ কাৰণেহে। আমাৰ বনাটো এনেও ভাল ন।